এইবোৰ কথা মানে এই কেমেৰাটোত ক'ব বেয়া লাগে বুজি পাইছো এইবোৰ বিৰাটেই ভিতৰুৱা কথা মদৰ বাবে এখন উঠি অহা সংসাৰ ভাঙি থাকিলে বাইদেউ নাকান্দিব মাইকী মানুহক মাৰিলে সমানে জেল খাটিব লাগেনে নমস্কাৰ পটককৈ কাষ্ট জিৰোদ্যমাৰ নতুন প্ৰচেষ্টা আৰু এইটো হৈছে জিৰোদ্যমাৰ সেই নতুন প্ৰচেষ্টাটোৰ দ্বিতীয়টি খণ্ড আগতেও কৈছো পটককৈ কাষ্ট মানে হৈছে এই ব্যস্ত জীৱনত আমি থাপতে যাকে পাওঁ তেওঁকেই ডিঙিত ধৰি চুচৰাই আনো আমাৰ নতুন অনুষ্ঠান পটককৈ কাষ্ট আপুনি যদি জীৱনত একোৱেই কৰি পোৱা নাই তথাপিও যদি আপোনাৰ তাত এটা কাহিনী আছে আৰু সেই কাহিনীটোৱে যদি আপুনি ভাবে যে কাৰোবাৰ হৃদয়খনক বেজবেজাব পাৰে তেতিয়াহ'লে আপোনালোক আমাৰ অনুষ্ঠানলৈ আহিব পাৰে ঠিক তেনেকুৱা এটা কাহিনী এখন সংসাৰ এখন উঠি অহা জীপাল সংসাৰ এই সংসাৰখন কিয় ভাঙি যাব লগা হ'ল সেই গোটেইখিনি কথা আজি বিৱৰি ক'ব তেওঁৰ লগত কি হৈছিলে তেওঁ কোনে অত্যাচাৰ কৰিছিল সেই কথাখিনিক লৈ পেলাই আজি আমাৰ নতুন অনুষ্ঠান আছে নমিতা বৌ তেওঁ ক'ব কথাখিনি বৌ নমিতা বৌ প্ৰথমতে আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠান পটককৈ কাষ্টলৈ আপুনি কওক যে আপোনাৰ লগত মোক যিখিনি কথা কৈছিলে আপুনি বাইদেউ নাহাঁহিব কওক আপোনাৰ বিয়া কেতিয়া হৈছিলে এইবোৰ কথা মানে এই কেমেৰাটোত ক'ব বেয়া লাগে বুজি পাইছো এইবোৰ বিৰাটেই ভিতৰুৱা কথা আমি ক্ষমা বিচাৰিছো যে এই কথাবোৰ আমি উদঙাব বিচাৰিছো মানে মই অকমান কেমেৰা কনচিয়াছ হয় কেমেৰাটো বাইদেউ বিৰাট ফূৰ্তিবাজ হয় বাইদেউ বিৰাট ধেমেলীয়া হয় আমি অনুষ্ঠানৰ লগ পাইছো হয় কেমেৰা আছে বুলি নহয় আচলতে তেওঁ অফ কেমেৰাও বিৰাট ফূৰ্তিবাজ মানুহগৰাকী কিন্তু এই যে হাঁহি থকা মানুহগৰাকী তেওঁৰ বুকুটো এটা শিল আছে সেই শিলটোৰ বিষয়ে আমি জানি বাইদেউ আমি প্ৰথমতে আহোঁ আপোনাৰ বিয়া কেনেকে হৈছিল বিয়া মানে আমাৰ গাঁৱৰে মোৰ মাহী লগত বিয়া হৈছিল নহয় মাহী লগতো কেনেকুৱা জমনি কথা মানে মোৰ মাহী এজনী আছিলে গাঁৱতে জোনাকী মাহী আকৌ কেনেকে পপুলাৰ জানান নাই মাহীয়ে ৰাসত বসুমতীৰ ভাওটো দিয়ে আৰু মানে সেই অঞ্চলত জোনাকী বৰুৱাৰ সমান বসুমতীৰ ভাও কোনে দিবই নোৱাৰে মানে তেওঁ যেতিয়া মানে ৰাসত ওলাই তেতিয়া মই নহয় মাহীয়ে তেনেকে কান্দে বসুমতীৰ ভাও দিলে না আপোনাৰ বিয়াখনৰ কথাটো ৰবাচোন ৰাসৰ কথাটো কৈ আছো ফ্ল'টো ব্ৰেক কৰি দে শুনি লোৱা কথাটো মাহী মানে ৰাসত যেতিয়া বগা সাজযোৰে বসুমতী হৈ ওলাই ওচৰ 7খন গাঁৱলৈকে মানে তেওঁৰ সমান বসুমতীৰ ভাও কোনেও দিবই নোৱাৰে সেই মাহীৰ মানে সম্পৰ্কতে আপোনালোকৰ বিয়াখন আগবাঢ়িছে সেই মাহী মানে লগৰ ছোৱালী এজনী আছিলে ওচৰে চালপৰা গাঁৱৰ সেই মাহীৰ লগৰ ছোৱালী মাইনা মাহী মানে ঠিক কৰি দিছিলে তাৰপিছত আপোনালোকৰ বিয়াখন হোৱাৰ পিছত আপোনালোকৰ বিয়াখনত যিখিনি আপোনালোকৰ অলপ দিগদাৰী হ'ল বা আপোনাৰ মানসিকভাৱে বিয়া পিছৰ কথাবিলাক সুধিবাই দিয়াছো লাজেই লাগে মানে কেমেৰা চেমেৰা ক'বলৈ বৰ লাজ লাগে বাইদেউ কথাটো সেইটো নহয় আমি এই কথাবোৰ উদঙাব লাগিব বিয়াৰ পিছৰ কথাবিলাকো কেনেকে উদঙাই দিম সেইবোৰ কথা নহয় বাইদেউ আপোনাৰ লগত যে যিটো অত্যাচাৰ হ'ল সেই অত্যাচাৰৰ কথাটো আমি উদঙাব লাগিব অত্যাচাৰ নহয় প্ৰথমতেতো চব ভালেই গৈছে আৰু এতিয়া বিয়া চেত অত্যাচাৰ হয়ে দিয়াচোন মানে বিয়াৰ পিছৰ দিনখিনি বৰ ভাল আছিলে বিয়াৰ দিনখিনি ভাল আছিল পিছৰ দিনখিনি তাৰপিছত কেমেৰা নকওঁ দিয়া বিয়াৰ কথাই যেনেকে আপোনাৰ সম্পৰ্কটো ভঙা কেনেকে গ'ল আপুনি এই বয়সত যে আপোনালোকৰ এই বিচ্ছেদ যে হ'ল সেই ভঙা নাছিলে বিয়াৰ পাছতে ভাঙি যোৱা নাছিল নহয় বিয়াৰ কেনেকে হ'ল মানে আপোনাক আগৰ পৰাই বিয়াৰ পিছত চিন্তু হ'ল আপোনাৰ ল'ৰা কিহত পঢ়ে ক্লাছ 2ত পঢ়ে চিন্তু আৰু সেই চিন্তু বৰ্তমান চিন্তু মানে এনেকুৱা সেই কথাবিলাক পটককে কেচ কৰি লয় আৰু আমাৰ অনুষ্ঠানটোৰ নাম হৈছে পটককৈ কাষ্ট কাষ্ট নহয় কেচ
হি ক্যাচ কৰে পতককে মই পতককে কাষ্ট কৰো বুজি পালা নে কাৰণ তুমি চিন্তু নহয় এক্স্যাক্টলি বুজি পালে হয় হি ক্যাচ মই কি কাষ্ট আমি দুটা বেলেগ হয় আমি চিন্তুৰ কথা পাতিম কিন্তু সেই যে চিন্তু মানে চিন্তু তাৰ নিচিনা ধুনীয়া ড্ৰয়িং স্কুলত কোনেও কৰিব নোৱাৰে সদায় এৱাৰ্ড পায় হয় নিচুমনি এৱাৰ্ড সদায় নিচুমনি এৱাৰ্ড পায় একদম নোপোৱাকে নাহে মানে সি চবফালে টেলেণ্টেড নপঢ়ে একদম নপঢ়ে ঘৰত তথাপিও সি পাছ কৰি গৈ আছে কিন্তু এবাৰ ফেইল কৰা নাই আমি ক্লাছ 2 লৈকে সি এবাৰো ফেইল কৰা নাই হয় কিমান টেলেণ্টেড সি কথালৈ পটককে কেচ কৰে পটককে সি কেচ কৰিলে চিন্তুৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিম কিন্তু সেই চিন্তু যে বৰ্তমান সময়ত যে বৰ্তমান মামাকৰ ঘৰত আছে এক্স্যাক্টলি নহয় মই লৈ আহিলেহেঁতেন তাক নানিব মানে ইয়াত কেমেৰা নাই যে ইমান আমাৰ মাইক দুটা আছে তো আমি মাত্ৰ এজনৰ লগতে কথা পাতিব পৰা অৱস্থা আমাৰ নতুনকে একদম নতুনকে আৰম্ভ কৰিছে দাদা বাইদেউ বৌ ওকে বৌ আমি সেইটোলৈ আহিছো মেইন যিটো কথা যে আপোনাৰ ওপৰত কেনেকে হৈছিল অত্যাচাৰ হওক মানসিকভাৱে শাৰীৰিকভাৱে যে সম্পৰ্কটো ভাঙা কেনেকে ভাঙা নাছিলে প্ৰথমতে বিয়া হ'ল বিয়াৰ পিছত ভালকে দিনবোৰ গ'ল তাৰপিছত চিন্তু হ'ল আৰু চিন্তু হ'ল যেতিয়া কথাবিলাক পটককে কেচ কৰিলে চিন্তুৰ আমি কৈছো যে চিন্তুৰ আমি তাৰ এটা খালি মানে বৰ বেয়া দুখ আছে সি অসমীয়া ভালকে ক'ব নাজানে অসমীয়াত তাক এতিয়া টিউচন দিবলগীয়া হৈছে ভালকে পঢ়িব নোৱাৰে বাকি সব পাৰে অসমীয়াটো অকমান আৰু ইংলিছ মিডিয়ামৰ ষ্টুডেন্ট যে আপুনি কি ভাবে যে কিয় কি অসমীয়াত নোৱাৰে নাই নোৱাৰিলেও ইমান প্ৰব্লেম নহয় দিয়াচোন আজিকালি আৰু শিকাব আপুনি ঘৰত শিকাব ইংলিছ মিডিয়ামত দিয়াটো একো ডাঙৰ কথা নহয় নহয় টিউচন দিছো তাক অসমীয়া টিউচন দিছে ন তে টিউচন লৈছে চিন্তু কিন্তু কথাবিলাক সি আজিকালি অসমীয়া পটককে কেচ কৰি লয় বুজি পাইছো এইটো হৈছে চিন্তুৰ কোৱালিটি ঠিক আছে আমি চিন্তুৰ কথা গম পালো আমাৰ যেটো আজি মূল বিষয়টো যে আপোনালোকৰ সেই যেটো বিবাহ পাশ বিবাহত কি কৈছিলে বিবাহত আৰু এইবিলাক খেলিমেলি আপুনি কক যে আপোনাৰ মেইন কাৰণ কৈছে যে তেওঁ বেলেগ নাৰীৰ প্ৰতি আকৰ্ষিত হৈছিল নে নাই তেনেকুৱা একো নাছিল মই মোৰ হাজবেণ্ডৰ কথা আকৌ কেমেৰা আগত কিয় কম মই কৈছিলো মই কেমেৰা আগত কথা ক'বলৈ লাজ লাগে বুলি আপুনি কেমেৰাটো নাই বুলি ভাবক বাইদেউ নাই বুলি ভাবক নাই আৰু আপুনি দাঁতকেইটা উলিয়াই হাঁহি নাথাকিব এইটো অনুষ্ঠানত আমাক বুজি পালে নাই হাঁহিলে দাঁতকেইটা ওলাবই নুলিয়াব অকমান বুজি পাইছে না আপোনাৰ সেই আৱেগিক মুহূৰ্তখিনি মোক যিটো কৈছিলে আপুনি সেইখিনি কৰিবলৈ চাওক বুজি পাইছে কি ক'ব লাগিছিল আপোনালোকৰ কাৰণটো মেইন কাৰণটো কি আছিল যে কিহৰ জোনাকী মাহীৰ কাৰণে বিয়াখন হৈছিলে নহয় জোনাকী মাহীৰ কাৰণে বিয়াখন হ'ল কিন্তু আপোনালোকৰ বিয়াখন ভঙাৰ যিটো কাৰণ আছিলে বিয়া পিছত ভঙা নাছিলে বিয়াৰ পিছত চিন্তু হৈছিলে বিয়াৰ পিছত চিন্তু হ'ল কিন্তু বৰ্তমান যে চিন্তু মামাকৰ তাত থাকে সি মামাকৰ ঘৰত থাকে মই আনিলোহেঁতেন কৈছিলো নহয় আনিলোহেঁতেন সি তাতে থাকি ভাল পায় মামাকৰ ছোৱালী এজনী আছে খেলি থাকিব পাৰে ঘৰত আকৌ অকলশৰীয়া হৈ যায় ময়ো গোটৰ মিটিং বিলাকত ঘূৰি ফুৰিব লাগে মানে সি সময়ে নাপায়ো মোৰ লগত খেলিবলৈ সেইকাৰণে মামাকৰ ঘৰত থাকি ভাল পায় মোৰ খং আছে কিন্তু দেই চিন্তুকো মই তেনেকে উৎপাত কৰিলে কিন্তু মোক সঁচাকে খং নুঠে তাক ভয় খুৱাবলৈ কওঁ তেনেকে হাঁহিটো মাৰে এনেকে চিন্তু ভয় কৰিব নেকি চিন্তু আকৌ মোৰ নাহা হয় নেকি ৰ'ব কথাটো হ'ল যে মোৰ কাৰণটো যাৰ কাৰণে আপোনালোকৰ বিয়া যাকে চিন্তু মই আজি ব্যস্ত কাৰণে থৈ আহিলো চিন্তুৰ কথা সোধা নাই মই আপোনালোকৰ বিয়াখন কেনেকে ভাঙিলে কি হ'ল এইটো মেইন মূল কাৰণটো কি অত্যাচাৰ মদ হয় মদৰ বাবে এখন উঠি অহা সংসাৰ ভাঙি থাকিলে মদ স্বাস্থ্যৰ পক্ষে হানিকাৰক নহয় অনলি মদ এখন সমাজৰ কাৰণে এটা পৰিয়ালৰ বাবে এটা অঞ্চলৰ বাবেও সমানেই হানিকাৰক হয় আৰু তাৰ জ্বলন্ত উদাহৰণ হৈছে নমিতা বৌৰ হাজবেণ্ডে মদ খাই পেলাই নমিতা বৌৰ ওপৰত কৰা অত্যাচাৰ নমিতা বৌৰ ওপৰত মানসিক শাৰীৰিকভাৱে কৰা অত্যাচাৰবোৰৰ কাৰণে এখন সংসাৰ ৰ'ব বাইদেউ ক'বলৈ দিয়ক আজি মোক চিন্তুৰ কথা ক'বলৈ দিয়ক চিন্তু যে মামাৰ ঘৰত থাকিব লগা হৈছে দেউতাকৰ মৰম পোৱা নাই কিয় মদৰ বাবেইটো তেওঁ মদ নাখায় সেয়া দেখিলে নমিতা বৌৰ প্ৰেম দেখিলে এয়া হৈছে নমিতা বৌৰ স্বামী প্ৰেম এতিয়াও সমানেই সেই মানুহজনৰ প্ৰতি সন্মান আছে মৰম আছে কিন্তু তাৰ বিনিময়ত কি পালে নমিতা বৌয়ে ভাইটি তেওঁ মদ নাখায় কোনে খায় মদ
মই খাওঁ নহয় নহয় বাইদেউ মানে আপুনি মদ খায় আৰু আপোনাৰ হাজবেণ্ড তেওঁ নাখায় তেওঁ তামোল পানো নাখায় আৰু মানে আপোনালোকৰ এইটো যিটো পৰিয়াল তাত যে অত্যাচাৰ হওক বা আপোনালোকৰ বৰ্তমান বিচ্ছেদ হ'ল কিয় হ'ল মই মদ খাওঁ আপুনি মদ খায় মদ খাই কি কৰে কেতিয়াবা 2-1 কাপৰ মানে মোক ফুৰাব নিনিয়ে তো খংটো উঠিবই ন তেতিয়া তো অকমান মদ খাই পেলাই মাজে মাজে মালিক মাইকী মানুহক মাৰিলে সমানে জেল খাটিব লাগে নে চিন্তু মই চিন্তুৰ কাৰণে আহিছো আপুনি এতিয়া ওলাই গুচি যাওক চাওক আপুনি বাইদেউ মহিলা হয় মই আপোনাক একো বেয়াকে ক'ব মন যোৱা নাই আগৰ অনুষ্ঠান আপুনি চাব গম পাই যাব বুজিছে এইটো অলপ বেলেগ হৈ আছে কাৰণ আপুনি নাৰী হয় মহিলা হয় কিন্তু আপোনাক মই সন্মানেৰে ইয়াত যাব কৈছো মই চিন্তুৰ প্ৰমোচনৰ কাৰণে কি চিন্তুৰ প্ৰমোচন এইটো চিন্তুৰ প্ৰমোচন নেকি আপুনি মোক কি কৰিব চিন্তুৱে চিত্ৰাংকন ভাল কৰে তাকে মাতিব পাৰে নকৰে কিবা নকৰে মই তাৰ কাৰণে চিন্তুৰ কাৰণে খুলি চুই দিম এইটো পটককে কাজ হয় মই কেনেকৈ কাজ চাপ চাপ এনেকৈ কাজ কৰিব লাগে কিয় এনেকৈ কেচ কৰে চিন্তুৱে এনেকৈ কৰে মই এনেকৈ কৰোঁ মই গৌতৰ ওচৰত ৰৈ থাকোঁ আপোনালোকৰ কাহিনীবোৰ কাৰ পৰা ল'ম মই চিন্তু নেকি এইটো পটককৈ কাজ হয় পটককৈ কেচ নহয় বাইদেউ পটককৈ কাজ পটককৈ কেচ কেচ চিন্তুৱে কৰে মই নহয় আপুনি ওলাই গুচি যাওক ওলাই গুচি যাওক মোৰ খং উঠিছে ওলাই যাওক তাৰ প্ৰমোচনটো হ'লে ভাল আছে ওলাই গুচি যাওক আপুনি মোক কি কৈ মাতি আছে ওলাই যাওক চিন্তু কেমেৰা বন্ধ কৰক কেমেৰা বন্ধ কৰক